Welcome back to my YouTube channel. তো আজি আমি যাব লৈছোঁ গৰখীয়া মন্দিৰত। তো আপোনালোকক মই গৰখীয়া মন্দিৰটো ভালকৈ দেখুৱাম আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো লাষ্টলৈকে, কিয়নো আজি মানে মজা হ'ব ভিডিঅ'টো। আজি গৰখীয়া মন্দিৰত যাম। তো যিহেতু মই বন্ধুৰ ঘৰত আছোঁ, আজি আপোনালোকক ভাল কৰি দেখুৱাম গৰখীয়া মন্দিৰটো কিমান সুন্দৰ, কিমান মানুহ আহিছে আজি প্ৰথম। তো চাই থাকক। তো ফ্ৰেণ্ড, আমি মানে এইবিলাক মেগী দি খাই দিলোঁ, পূৰা পেট ভৰ্তি হৈ গ'ল। তেতিয়াহ'লে আমি এতিয়া যাব লাগিব গৰখীয়া মন্দিৰত, কিয়নো আমি এতিয়া ভাল কৰি দেখাম। তো চাই থাকক। চাই থাকক, এতিয়া আমি সাজু হৈছোঁ যাবলৈ, আৰু এইটো গেট। তো চাই থাকিবলৈ শেষৰ লাগিব। মই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন জনালোঁ। যা যা ওলে যা। ইমান ভিৰৰ মাজেদি আমি আহিছোঁ, চাওক না ইমান তো এনেকুৱা ভিৰ হৈ আছে চাওক, আৰু বৰষুণ দি আছে চাওক। এতিয়াও আমি পোৱা নাই, অকণমান দূৰ আছে। তো ইমান ভিৰৰ মাজেদি আমি আহিলোঁ, চাই থাকক। আহি পালোঁ, ইমান ভিৰত মানে পূৰা নোৱাৰা হৈছোঁ। তাৰ কাৰণে গাড়ীৰ পৰা নামিলোঁ, নামি মানে এতিয়া আমি যাব লাগিব। ইমান ভিৰৰ মাজত আহিছোঁ, যিহেতু আজি পোনপ্ৰথম মই আহিছোঁ, আৰু মই আহিছোঁ বঙাইগাঁৱৰ পৰা। চাওঁ আপোনালোকক কিমান পাৰোঁ দেখুৱাবলৈ, আৰু মোৰ সৈতে আপোনালোকে চাই থাকিবলৈ বহুত অনুৰোধ জনাওঁ। চাই থাকক, ইমান মানুহ হৈছে, মানুহৰ মাজত পাই। তো চাই থাকিবলৈ মই সকলোকে অনুৰোধ জনালোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে। ধন্যবাদ। আমি নতুন মানে গামোচা লগাই দিলোঁ, আৰু এইটো মাস্ক। তো মাস্ক কিনিছোঁ, কিন্তু আপোনালোকক চাওক কেনেকুৱা মাস্ক। এইটো হৈছে লেডিছৰ মাস্ক, মই লেডিছৰ মাস্ক পিন্ধিছোঁ। তো বেয়া নাপাব আপোনালোকে। তো আপোনালোকক দেখুৱাওঁ এইবাৰ ইমান আৰু এইখিনি মানে ঠাই এৰিয়া এটা বা কি নাম মই গম নাপাওঁ ভাল কৰি। তো অকল কৰি পৰিৱেশ মানে আপোনালোকে দেখাম। তো চাই থাকক ভিডিঅ'টো। তো ফ্ৰেণ্ড, আমি নতুন ৰাস্তা মানে নতুন ৰাস্তা নহয়, কিন্তু গাঁৱলীয়া ৰাস্তাতে যাই আছোঁ এতিয়া আমি। তো আপোনালোকে চাই পাৰে মানুহ হৈছে নেকি, যিটো মানে অকণমান বেয়া লাগেতো, তাৰ কাৰণে। তো ষ্টেণ্ড নাই, মোৰ অকল হাতেদি বনাই আছোঁ, হাতেদি ধৰি আছোঁ মোবাইলটো। তো চাওক, গাঁৱৰ ৰাস্তা দি গৈ আছোঁ, টাউন আছিল কাষত। তো এতিয়া চাই থাকক।
ইমান মানুহৰ মাজতে আমি গৈ আছোঁ চাওক পুৰা মাস্ক পিন্ধিছোঁ তো বহুতো মানুহ আছে তাৰ কাৰণে অকণমান দেখুৱাবলৈ আমাৰ প্ৰগ্ৰাম হ'ব তাৰ কাৰণে চাওক না ইমান মানুহ তো ইমান মানুহ বলক তথাপিও আমি দেখুৱাব লাগিব যিহেতু মানে আহিছোঁ যিটো প্ৰথম চাওক না ৱাও Oh my god, ইমান মানুহ তো মানে যাবই নোৱাৰিম মানুহে তো প্ৰায় ইমান মানুহ তাৰ কাৰণে অকণমান যাবলৈ অসুবিধা হৈ আছে চাওক না ইমান মানুহ আহিছে ৱাও মজা খোজ কাঢ়িব নপাৰিম চাগে ইমান মানুহ গাড়ী আছে চাওক মানে এই আৰু আইচক্ৰীমৰ গাড়ী ৱাও itu gitu nih kita oh itu kita namanya harus lagi kita nih kita karena sedia saya mulai sulit timan manu mau aja prothom dekisu যেটো আইছো আমি বঙাইগাঁৱৰ পৰা wow মজা ইমান ভিৰ হৈছে মই গমেই নাপাইছোঁ যে ইমান ভিৰ হ'ব কিন্তু মই গম নাপাওঁ আজি যিহেতু প্ৰথমবাৰ আহিছোঁ তো ভিডিঅ'টো চাই থাকক শেষৰ লগত আৰু ভাল কৰি দেখুৱাওঁ হেল্ল' ফ্ৰেণ্ড এইটো চাওক কৈছোঁ মোৰ ভৰিটো এতিয়া আমি ভৰি ধুব লাগিব ভৰি দুখনে মই মানে পূৰা গৰম দি আছে আৰু ইমান মানুহ মানে তামাম মানুহ আছে আৰু ইমান গৰম পূৰা ঘামি গৈছোঁ আৰু বহুতো মানুহ আছে চাওক আজি যিহেতু মই প্ৰথম আছোঁ গমেই নাপাইছোঁ যে ইমান মানুহ হ'ব কিন্তু খাব নোৱাৰা ইমান চাওক সুন্দৰ পৰিৱেশ তো আপোনালোকক দেখুৱাম মই ভাল কৰি আৰু মই যেতিয়া ভিতৰৰ প্ৰৱেশ কৰিম আৰু কিমান পাৰোঁ আৰু দেখাব চেষ্টা কৰিম কিয়নো গৰম লাগি আছে তো চাই থাকক তামাম গৰম ৱাও তো ইয়াতে মানে ধূপ লগাই দিলোঁ ধূপ মানে সেই আৰু এইবিলাক চাওক আৰু বহুতো মানুহ ধূপ দি আছে ৱাও তো এতিয়া আমি আগলৈ প্ৰৱেশ কৰিম চাই থাকক এতিয়া আগলৈ তো এতিয়া মই প্ৰৱেশ কৰিম এখন পানী দি মই প্ৰৱেশ কৰিলোঁ ইমান আন্ধাৰ হৈছে চব তো মানে মই মাস্কটো খুলি দিলোঁ কিয়নো মানে বহুত গৰম দি আছিল তাৰ কাৰণে ইমান মানুহ আৰু যিটো এন্ধাৰ হৈছে পোহৰ নাই লাইট নাই হেল্ল' ফ্ৰেণ্ড দেখাবলৈ পাই আছে নহয় চাওক ইমান মানুহ হৈছে কি ক'ম আৰু ক'বলৈ ভাষা নাই তো ইমান মানুহৰ মাজত যিহেতু আমি আহিছোঁ দৰ্শন কৰিবলৈ বহুতো সুদূৰ দূৰৰ পৰা তো এটা দৰ্শন লৈ যাব লাগিব কিয়নো এই গৰমৰ ভাগৰত তো মানুহ বহুত হৈছে আমাৰ মানে বহুত ভাগৰ লাগিছে তো এইটো হৈছে মন্দিৰটো এইটো আচল মন্দিৰটো এইটোৱে তো ইয়াতে আমি এতিয়া
সেৱা এটা জনাই তাৰপাছত আপোনালোকক ভাল কৰি দেখুৱাম ভিডিঅ'টো। ফাইনেলি মানে সেয়াকাৰে ওলাই আহিলোঁ, তাৰ কাৰণে বহুত মানে গৰম পূৰা মানুহবিলাক ভিৰ কৰি আহিছে, তাৰ কাৰণে অকণমান মানে প্ৰগ্ৰাম হৈ গ'ল, পূৰা ঘামি গৈছে আৰু যিহেতু মই মাস্কটো পিন্ধি আছিলোঁ, ইমান গৰমৰ কাৰণে মই মাস্কটো ওলাই দিলোঁ। চাওক আৰু ইমান মানুহ আছে, মই ভাবিয়ে পৰা নাছিলোঁ ইমান মানুহ, আৰু এইটো হৈছে মোৰ চাওক। তো মই ভাল কৰি আপোনালোকক দেখুৱাম কিন্তু কি চাওক এন্ধাৰ হৈ আছে, তো চাই থাকক আৰু ভিডিঅ'টো। তো ফ্ৰেণ্ড আপোনালোকে এটা কথা বেয়া নাপাব, কিন্তু মোৰ কোৱালিটি ইমান ভাল নহয় মোবাইলৰ, তাৰ কাৰণে মই যিহেতু স্মাৰ্টফোনেদি কৰি আছোঁ তো ইমান কোৱালিটি ভাল হোৱা নাই, তথাপিও মই বনাবলৈ চেষ্টা কৰি আছোঁ ভিডিঅ'টো। আৰু মোৰ যিহেতু ফাৰ্ষ্ট এইটো প্ৰথম চেনেল, তো এনেকুৱাই মই আগবাঢ়ি যাম দিবলৈ ভিডিঅ'। তো চাই থাকক মোৰ ভিডিঅ'টো সম্পূৰ্ণলৈকে। আৰু ইমান মানুহ আছে মানুহ ভিৰৰ মাজেদি, তো চাওক ইমান মানে মানুহ হৈছে, কি ক'ম আৰু মানে সেয়াই আৰু। তো এতিয়া পাইছোঁ চাওক তো এতিয়া অকণমান আমি ভক্তি গাড়ী ল'ব লাগিব, আৰু এইবাৰ মানে দুবাৰ গাড়ী লাগিব হৈছে এইটো দূৰৰ পৰা। তো চাই ল'ব আৰু মই মানে এতিয়া ইউটিউবৰ ফেমাছ হৈছে মানে বঙাইগাঁৱৰ আমাৰ চিৰঞ্জিত দা। একদম কান্ধা কান্ধা দেখা পাইছো, ভাল লাগিলে যে ভাইক লগ পায়া, একদম পুৰা ধামাকা। আমি ভালে গীত দিছোঁ, এইফালে আমি এবাৰ ড্ৰোন উৰাম, পুৰা ধামাকা ড্ৰোন শ্বট হ'ব ওপৰত। আপোনালোকে ড্ৰোন শ্বটখিনি মোৰ ভিডিঅ'ত চাব নাই, ভিডিঅ'টো দিব পাৰে। চিৰঞ্জিত দাৰ সকলোৱে চিনি পায় বঙাইগাঁৱৰ, মানে বঙাইগাঁও পঞ্চপুৰ তেওঁ মানে আমাৰ এতিয়া আমাৰ হ'ব ড্ৰোন উৰাব, ল'ব মজা হ'ব এইবাৰ না। তো মই চিৰঞ্জিত দাক লগ পালোঁ, ভাল লাগিল। তো এতিয়া আপোনালোকক দেখুৱাম ভাল কৰি, ঠিক আছে। তো দাদাটো শুন চাই থাকোঁ আৰু ফোনটো আৰু আমি যাই আছোঁ এতিয়া মানে কি দেখাব পাৰিম। অ' মাই গড, মন্দিৰৰ ভিতৰতো বহুতো মানুহ হোৱাৰ কাৰণে মানে অলপমান প্ৰগ্ৰাম আছে দেখুৱাবলৈ। পানী এতিয়া পুখুৰী কাষত আহিছোঁ, কাষত পাইছোঁ। তো এতিয়া অলপ ভাল কৰি দেখুওৱা। তো এইটো হৈছে এটা পুখুৰী, কাষত আছে, মন্দিৰৰ ওচৰতে হয়। তো চাব আপোনালোকে, তো কি সুন্দৰ মজা। তো ফ্ৰেণ্ড এইখিনি ঠাইটা বহুত ধুনীয়া আৰু সুন্দৰ, ইয়াতে ফটোশ্বুট ল'ব পূৰা মানে মজা হয়। তো চাওক আপোনালোকে যদি মন আছে ইয়াতে ফটোশ্বুট কোনে আছে ইয়াত। তো ৱাও চাওক না, আচৰিত ইয়াতে মানে ইমান মানুহ হৈছে, মানে ক'ব নোৱাৰোঁ কিমান মানুহ হ'ব। তো তথাপিও মানে সেয়াই আৰু চাওক। ইয়াতে আছিলোঁ যিহেতু, আৰু এজন মই ইউটিউবত লগ পাইছোঁ, আৰু মানে তেওঁৰ দাদা কেনেকুৱা লাগিলে যে সেইখিনি? আজি খুবেই ভাল লাগিছে, আৰু সৰ্বত যি জন্মাষ্টমী বুলি কয়, আৰু অষ্টমীত ময়ো ইউটিউব কৰি আছোঁ, আৰু মোৰো চেনেল এটা আছে প্ৰদীপ ৰকৰাই, আপোনালোকে ছাবস্ক্ৰাইব কৰে। আৰু এয়া হৈছে আজি লগ পাই বহুত ভাল লাগিছে, বঙাইগাঁৱৰ পৰা আহিছে। নিশ্চয় মই আপোনালোকৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাতে যাই চাব পাৰিব প্ৰদীপ ৰকৰাই আৰু তেওঁৰ। আৰু মোৰটো হৈছে মাইচঞ্জয় SS। তো এইখিনিতে আৰু আপোনালোকক আৰু মানে বহুতো দেখুৱাব বাকী আছে, কিন্তু দেখুৱাব নোৱাৰোঁ, মানে বহুতো মানুহ হৈছে, তাৰ কাৰণে চাওক না ইমান মানুহ, তাৰ কাৰণে অকণমান মানে জাল হৈছে। তো তাৰ কাৰণে কেমেৰা লোৱাতে মানে অকণমান অসুবিধা হয়, তাৰ কাৰণে সেই আৰু। তো মই এতিয়া আৰু কিছুমান দেখুৱাম, মই চাই থাকোঁ আপোনালোকৰ ভিডিঅ'। তো হেল্ল' ফ্ৰেণ্ড, আৰু মই মানে এজন ভাইটি লগ পাইছোঁ, তেওঁৰ মানে এটা ইউটিউব চেনেল আছে। কি নাম ভাইটি তোমাৰ নামটো? নাম সঞ্জিত। তোমাৰ ইউটিউব চেনেলটোৰ নামটো কি? মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে সঞ্জিত বৰ্মা, আৰু ইউটিউব চেনেলটো আপুনি লাইক আৰু ছাবস্ক্ৰাইব হয় নিশ্চয়। মই ডিছক্ৰিপশ্যনত লিংকটো দিম। কি বোলে
কি বৰ্মন সঞ্জিত বৰ্মন সঞ্জীৱ বৰ্মন মই মানে দুটাকৈ মানে ডিছক্ৰিপশ্যনত দি দিম দে লিংকবিলাক মই আৰু আপোনালোকে তাই চাব পাৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰিব তেনেহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাব আৰু এই দুজনৰ ভিডিঅ' মানে সেয়াই আৰু মানে দেখুৱাবলৈ বাকী আছে মই এইবাৰ যাম ভাবিছোঁ কিন্তু বহুতো মানুহ তাৰ কাৰণে নোৱাৰোঁ তো কিমান পাৰোঁ মই দেখুৱাম তো মানে প্ৰিয় মানে ইউটিউবাৰজন লগ পালে আৰু এইটো নীতিশ দা মই মানে বহুতো দিনৰ পৰা তেওঁক মানে ফ'ল' কৰি আহিছিলোঁ এইটো হৈছে নীতিশ দা কেনেকুৱা লাগিলে আজি আহিকিনে লগ পাই বহুত ভাল লাগিল আৰু ইয়াতেতো ভালে লাগে আগৰ পৰাই কৃষ্ণ জন্মাষ্টমী বুলি ক'লে আমাৰ গৰখীয়া গোঁসাইৰ থানেই হয় সৰুৰ পৰাই আৰু ইয়াতে সৰুৰ পৰা যেতিয়া হাই ছেকেণ্ডাৰী পঢ়ি আছিলোঁ তেতিয়াতো ৰাতিপুৱা আহি সেৱা লৈ পেলাই গৈছিলোঁ আৰু আজিও আহি পেলাই সেৱা লৈ অলপমান ৰখিলোঁ ফুৰিলোঁ ভিডিঅ' বনালোঁ চাব মোৰো ভিডিঅ'টো আৰু মানে আজি বহুতো মানুহ হৈছে সেইকাৰণে পুৰা ভাগৰ লাগিছে ভাল লাগিছে বহুত দিনৰ মূৰত এনেকুৱা এটা অনুষ্ঠান পালোঁ না বহুত ভাল লাগিছে তো ইয়াতে ভিডিঅ'টো চাব ছাপোৰ্ট কৰিব আৰু দাদাৰ ভিডিঅ'টো চাব দাদাটো নীতিশ ৰায় তেওঁৰ আৰু মোৰটো চাব সঞ্জয় মাই সঞ্জয় এছ এছ চেনেল তো দাদা থেংক ইউ বহি আছে মানুহজনী তো এইবাৰ আমি যাম একচুৱেলি ময়ূৰ চাবা তো ময়ূৰ চাবা এখন লৈ যাম যাব লাগিব আমি ময়ূৰ চাব যাই আছোঁ আমাৰ চিৰিঞ্জিত দাৰ লগত এতিয়া আমি মানে ময়ূৰ চাব যাই আছোঁ তো তাৰ কাৰণে এতিয়া মানে বহুতো ইয়াতে মানে আমাৰ ফেমাছ বঙাইগাঁৱৰ মানে মজা তো এতিয়া আমি দেখুৱাম ময়ূৰ এয়া সৰুবৰ ময়ূৰ চাম তো চিৰিঞ্জিত দা ময়ূৰ ক'ত আছে ময়ূৰ ভিতৰত নেকি কৰিব দিব না দিব তো এতিয়া আমি ময়ূৰ চাব গৈ আছোঁ তো ফাইনেলি আমি ময়ূৰ মানে চাব আহিছোঁ যিহেতু চাব পৰা নাপাওঁ তো এতিয়া ময়ূৰ নাই আছে আছে ময়ূৰ সুনীতা ময়ূৰ যে দেখা নাযায় ময়ূৰ যে দেখাই নাযায় তো দেখাবলৈ আছে নহয় ময়ূৰ চাওক বন্ধ গ'ল ময়ূৰ ময়ূৰ মানে আৰু ময়ূৰ খোৱা আছে আৰু দাদী আছে অ'কে দাদী আপোনাৰ নামটো কি মোৰ চেনেলটোৰ নাম আছে ৰাজ ব্লগ ৱাইটি বুলি আছে অ'কে সকলোৱে ভিজিট কৰিব মৰম দিব আৰু ভাইৰ চেনেলটো সকলোৱে মৰম দি যাব লাইক এটা কৰি দিয়ক লাইক লগতে এটা কমেণ্ট মজা নাই আজি আপুনি কোন আছে নেকি দাদা নাই মোৰ ঘৰে হৰম মই আহি থাকো তেনে আপোনাৰ এইগো ময়ূৰ আৰু ইগো হাঁকা হকা বহু মানে আমাৰ ভাষাত চাচা এইগো ময়ূৰ দেখছ কি বাদি বুদা পাখা গীতি নেমেলে গো তো ফ্ৰেণ্ড এইটো হৈছে ময়ূৰ মানে ময়ূৰ নিচিনা নেলাগে কোনটো তথাপিও মানে ৱাও তো ইয়াতে মানে সকলো বস্তু পোৱা যায় তো অকণমান মানে ফূৰ্তি কৰিলোঁ চিৰঞ্জিত দাৰ লগত তো এতিয়া মানে আকৌ দেখুৱাম মানে কি আছে মানে যিহেতু বহুতো মানুহ তাৰ কাৰণে অলপমান মানে প্ৰব্লেম হৈ আছেতো তো এতিয়া আমি ভিতৰলৈ মানে অলপমান বাহিৰত যাম তো ময়ূৰ দেখিলোঁ আপোনালোকক মানে ময়ূৰ যেনেকুৱা নালাগে কিন্তু তথাপি সেইটো ময়ূৰে আৰু শহাপহু কেইটামান দেখালোঁ তো এতিয়া মানে কি দেখাব পাৰোঁ এইটো হৈছে এটা মঞ্চ চাওক তো এইটো এতিয়া হৈছে মঞ্চ তো মঞ্চত প্ৰৱেশ কৰিম এইটো এতিয়া খুব ডাঙৰ মঞ্চ নাই এইটো মঞ্চ যিটো কুৱেশ্যন সুধিলে আপুনি পুৰস্কাৰো পাব পাৰে অ'কে তো এইটো হৈছে মঞ্চ কিন্তু সেই আৰু বহুতো মানুহ হৈছে তো আমি অকণমান মানে প্ৰৱেশ উঠিব চেষ্টা কৰিম মঞ্চত তো এইটো হৈছে মঞ্চ বৰ ডাঙৰ ইয়াতে মানে ফাংচন মানে কিবা হয় আৰু এতিয়া নাম কীৰ্তন ইয়াতে কি হয়
ত' ফ্ৰেণ্ড মানে এইটো মঞ্চটোৰ বিষয়ে মানে মই অকণমান নাজানো মই অকণমান দাদা এক্সপ্লেইন কৰি দিব অকণমান দাদা কৈ আছোঁ অকণমান নমস্কাৰ আৰু এই মঞ্চৰ ভিতৰত মানে যি উৎসৱ হয় উৎসৱৰ সময়ত মানে ইয়াত কুৱেশ্যন কৰে সৰু সৰু ল'ৰাবিলাকক যিয়ে মানে কুৱেশ্যন ক'ব পাৰে 5টা এনচাৰ দিব পাৰে তেওঁক ইয়াৰ পৰা মানে পুৰস্কাৰ মানে এইটো মানে কেতিয়া হ'ব মানে কুৱেশ্যন এইটো মানে অলপ পিছত হ'ব কাৰণ এতিয়াতো পূজাৰ যিবিলাক মানে ৰাতি হ'ব। পৰিচালনা সমিতি আছে তেওঁলোকে ব্যস্ত হৈ আছে তো খন্তেক পিছতে ইয়াতে কণ্টেক্ট কৰিছিলে মানে ইয়াতে অনুষ্ঠিত হৈ যাব পূৰা কুৱেশ্যন তো অকণমান মানে উঠি দেখুৱাওঁ আপোনালোকক পূৰা মানে ইয়াতে তো ফাইনেলি উঠি আহিলোঁ চাওক না মন অ' মাই গড তো ইয়াৰ পৰা মানে খুব ভাল কৰি দেখা পায় মানে ৱাও তো মজা লাগিছে সেইকাৰণে তো আপোনালোকে যদি আহিব মন কৰিছে তেনে আহিব পৰা সৰ্ববৃহৎ অৱস্থিত গৰখীয়া মন্দিৰটো তো মজা লাগিছে এতিয়া আমি পেট পূজা কৰিব লগা কিয়নো মানে ইমান দিন দূৰ মানে খোজকাঢ়িলোঁ তাৰ কাৰণে ভাগৰ লাগি গ'ল তো এতিয়া আমাৰ দাদা উৎসৱ ফ্ৰেণ্ড আজি যিহেতু গৰম আৰু গৰমৰ কাৰণে আমি দোকানখনৰ নাম হৈছে মন মানে নাই আপোনালোকে আহিলে খাব আৰু বৰফৰ যি খোলা আৰু আজি যি গৰম তো পুখুৰী লাগিব যি মানে গৰম দিছে পূৰা মানে চাওক মানে কেনেকুৱা কাটি আছে ৱাও তো মানে লাইনত কৰিব লগা হৈছে আমি এতিয়াও ইমান মানুহ মানে ভিৰ মই ভবাই নাছিলোঁ যে ইমান মানুহ হ'ব কিন্তু মই মানে বঙাইগাঁৱৰ পৰা আহিছোঁ যিহেতু মানে এনেকুৱা হ'ব মানে আশা কৰা নাছিলোঁ তো ইমান মানুহ মানে ৱাও চ' মজা লাগি গ'ল আৰু কেতিয়াবা আহিব লাগিব না আৰু উৎসৱ হয় আৰু তাত আমি আহি যাম আৰু আজি আহি খুবেই ভাল লাগিছে পুৰা এনজয় হয় কিন্তু তথাপি মই ভালকৈ দেখিব নোৱাৰিলোঁ মানে অসুবিধা হৈ গ'ল অকণমান তো এতিয়া মানে বৰফ পোৱা চাই থাকোঁ অ' ভাই আমাক দি এতিয়া বহুতো ফুৰিলোঁ এতিয়া বাই বাই দিব হ'ল কিন্তু মানে টাইম অভাৰ হৈ গ'ল এতিয়া ঘৰত যাব লাগিব তো ঘৰতো বহুত দূৰ বঙাইগাঁও তাৰ কাৰণে বহুত দূৰৰ পৰা আহিছোঁ তাৰ কাৰণে বাই বাই আৰু কেতিয়াবা আহিলে চাগে মই ভাল কৰি দেখুৱাম আৰু তো আজি মানে দেখুওৱা নহ'ল ইমান ভাল কৰি তথাপিও মই দেখালোঁ যিমান পাৰোঁ মানে ইমান দেখুৱালোঁ আৰু তো যদি ভাল লাগে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক ছাবস্ক্ৰাইব কৰাৰ লগে লগে ন'টিফিকেশ্যন বেল আইকনটো অন কৰিবলৈ নাপাব ধন্যবাদ